গেছটো জ্বলাই লওঁ ৰ ৰেকৰ্ড কৰি থাক নতুন ৰেচিপি বনাম মছলা গুড়া ধুনীয়া গুড়ি না এইটো সেয়া পিঁয়াজ দিলোঁ জলকীয়া আদা নহৰু একেলগে আছে ইয়াতে অলপ জলকীয়া দি দিওঁ এতিয়া জলকীয়া দিলোঁ লাগি থাকিব লাগিব নিমখ দিব লাগিব হালধি যিমানখিনি লাগে সিমানখিনি দি দিব মিঠাটো দিয়া হ'ব ইয়াতে সব ৰেড চিলি মিট মছলা তাৰপিছত গৰম মছলা সব মিক্স আছে সেইকাৰণে অলপমান দি দিছোঁ তাতে নৰসিংহ পাত অলপ বিচাৰোঁ ৰ'ব আন্ধাৰে মুন্ধৰে ইয়াতে আছে এইটো নৰসিংহ পাত এটা এইটো ল'ম না এইটো ল'ম তাৰপিছত নৰসিংহটো এনেকৈ অলপ সময় ভিজাই থৈ দিব লাগিব যাতে ধূলি মাকতিবিলাক নিজে নিজে গুচি যায় ভিজাই থৈ দিব লাগিব এনেকৈ ভাঙি যাব লাহেকৈ ওলাই দিয়া ধুনীয়াকৈ এতিয়া আলু জিৰা ইয়াতে আৰু জালুক আছে না জালুক অলপমান দি দিম জিৰা আৰু জালুক একেলগে আছে আৰু অলপ দি দিওঁ দি দিম ধুনীয়াকৈ এনেকৈ মিহি মিহি কাটিবা ইমান মাৰিব নালাগে নহয় কেমেৰামেন ঐ কেমেৰামেন পঢ়া শুনা বাদ দিলি আৰু দেই আমাৰ কেমেৰামেনটো মাংস নাখায় আলু খায় আমিহে কৰি আছোঁ মানুহে ধেমালি কৰি দিব লাগে ন দি পেলাই এনেকৈ হেঁচি দিব ফুটা বন্ধ হৈ যাব এইটো মুৰ্গীৰ পথ হয় এইটো ডাঙৰ কৰি দিম এতিয়া অলপমান পানী দি দিম শুকাব দিম আৰু অলপ সময় ঢাকি দিম এই চাহ এই তুলসী গছত আচল বস্তুটো বহি আছে কি ধুনীয়া এতিয়া নৰসিংহ পাতটো দি দিম ধুনীয়াকৈ অলপ দেৰিলৈকে
আমাৰ অলমোষ্ট হৈ গৈছে কেনে হৈছে বেছি জোৰকে ৰাখা নাই কাৰোবাক যদি এম্বুলেন্স লাগে এইটো ফোন নম্বৰত কৰিব পাৰা বঢ়িয়াকে GNRC এম্বুলেন্স এতিয়া আমি খানাটো খাই লওঁ কেনেকৈ লাগছি বঢ়িয়া হৈছে অলপমান জ্বলা হৈছে চালিটো মানে দুটা হৈছে ভাল লগা নাই আপোনালোকেও খাব পাৰিব ধুনীয়াকৈ বনাই পেলাই Kilo piso la kuliah sa? Boleh sih. Apa namanya bonah apa? Hebat kes kuis apa? Ini murgi kuat. Sama dia. Apna kenapa lagi lah resipi khai? Komen jangan apa? Jangan lah besi besi. Tapi khai bhalak sih. Thanda poi na. 2 din borokon pelai phale. Eta 3 মাহ মানে ঠান্ডা আনিব। আপোনালোকে ৰেডি হৈ থাকক। গৰম গৰম কাপোৰ পিন্ধিবলৈ। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেন্ট শেয়ার আৰু সাবস্ক্রাইব কৰি দিব কৰি মানে